रायजोआ आरोबाव जिनाहारिनि जाथाय बेबाराव जाथाया गसाइगावनि सिमुलटापुराव जादों। गसाइगाव महकुमानि सिमुलटापु पुलिस थानानि बेन्दोंआव 1 नं गुफुलखाथा गामिनि साथाम बुजिनो रोङै जिनाहारि खालामो सानै उन्दै हिनजावसाखौ। गासै भारतबर्षनि मोनसेनि उनाव मोनसे गुबुनावबो जाथाय जागासिनो दं। मुगैजाथाव खामानिनि अनगायैबो बुंनो थाखाय जेबो राव गैया। बीजेपीनि स्लोगान बेटी बचाओ बेटी पढ़ाओ साननो गोनाङा बेयो बेसेबां सैथो जाखो बेखौ नोंथांमोना सानोब्ला बुजि मोननायनि आरो जेबो बाखि गैया। जाथायनि सोमोन्दै 1 नं गुफुलखाथा गामिनि 50 बैसोनि समान साथाम बुजिनो रोङै फारियै नरेश साहा, अनिल साहा आरो अकय साहाया माखासे समनि आगोल 7 आरो 9 बोसोर बैसोनि सानै उन्दै हिनजावसाखौ बरायनानै लिंनानै गोसो बायदियै जिनाहारि खालामो। बेनिनो सासे हिनजावसा गथ'नि बायदिसिना बिथिङाव बायदिसिना गोसो बायहोनाय देखायनानै बुजिनो रोङै माखासे आरो साननै जिनाहारि खालामो आरो गिदिर मानसिफोरनाव बेनि सोमोन्दै दाबुं होनानै सिगिसिग खालामो। बेनि उननि समाव गासै आसाम संख्या लघु सार्थ इउनियननि सिमुलटापु आन्सलिक समितिनि नायबिजिरनायाव जाथाया सोराङाव फैयो। लोगो लोगो दावराव दावसि सोमजियो। आमसुनि मिरु कमिटिनि माखासे बिबानगिरिफोरनि हेफाजाबाव सिमुलटापु पुलिस थानानि पुलिसफोरा बुजिनो रोङैफोरखौ थानायाव हमनानै लाबोयो। जाथायनि सोमोन्दै नखरनि सुबुंफोरा सनिबाराव सिमुलटापु पुलिस थानायाव एफआइआर होयो। पुलिस बिफाना बे बुजिनो रोङै जिनाहारि खालामग्राखौ मा राहा लायो बेखौ फैगौ समावसो मिथिसिगोन। ভাষা হেৰুৱাই পেলোৱাৰ কাৰণটো হ'ল যে আচলতে সমাজখনক লজ্জানত কৰা ঘটনা এটা ইতিমধ্যে এই চিমুলটাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হ'ব পাৰিছে। সৰু সৰু দুজনী ছোৱালী 8-9 বছৰীয়া দুজনী ছোৱালীক তিনিটাকৈ নৰপিশাখে এদিন নহয় দুদিন নহয় 3 দিনকৈ ধৰ্ষণ কাৰ্যসূচী কৰা বুলি আমি ইতিমধ্যে গম পাওঁ। আৰু গম পোৱাৰ পিছত এই অঞ্চলৰ ৰাইজে আমাক মাতে আৰু আমি লগালগ চিমুলটাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰোঁ আৰু তেখেতে কোনো ধৰণৰ পলম নকৰাকৈ খৰতকীয়াকৈ আহি ইয়াত উপস্থিত হয়। উপস্থিত হোৱাৰ পিছত ছোৱালী দুজনীৰ পৰা সিহঁতে ষ্টেটমেণ্টখিনি লোৱাৰ পিছত 3টা নৰপিশাককেই ইতিমধ্যে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নিজে হাতে কাৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু সেই চাগতেই মই এটা কথা ক'ম যে আচলতে ভাৰত চৰকাৰখনে কথা এটা কয় বেটি বাচাও বেটি পঢ়াও। আচলতে এই যে শ্লোগান এটা এই শ্লোগানটোৱে জানো কোনো ধৰণৰ কাৰ্য কৰিছে? এই শ্লোগানটোৱে জানো কোনো ধৰণৰ প্ৰতিফলিত হ'ব পাৰিছে? আজি মণিপুৰৰ নিচিনা জেগাত হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত মহিলাসকলক উলংঘ কৰি সিহঁতক য'তে মতে ৰেড কৰাই আছে। তো এনেকুৱা ধৰণৰ কাৰ্য যাতে আমাৰ এই অঞ্চলবিলাকতো যাতে নহয়, যাতে হ'ব নোৱাৰে, তাৰ বীজ যাতে ইয়াত ৰোপণ নহয়, তাৰ বাবে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা বিশেষভাৱে আৰক্ষী চকীক বা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আমি তীব্ৰভাৱে দাবী জনাইছোঁ বা কোকৰাঝাৰ আমাৰ এছ পি ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ দোষীক তদন্তৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰ শাস্তি তথা ফাঁচীৰ নিচিনা শাস্তি সিহঁতক বিহিব লাগে। তেতিয়াহে মই ভাবোঁ যে এনেকুৱা ধৰণৰ অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্ত নহয়। এইটোৱে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা তীব্ৰভাৱে দাবী জনাইছোঁ। ধন্যবাদ।